নমস্কাৰ বন্ধু-বান্ধৱসকল পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ আপোনালোকৰ এপইণ্টমেণ্ট কেতিয়া দিব সেইটো বিষয়ে আলোচনা কৰিম। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ গোটেই ৰিক্ৰুটমেণ্ট প্ৰচেছটো কেতিয়ালৈ শেষ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক মিডিয়াৰ মাধ্যমেৰে জনাইছে। মানে আপোনালোকৰ নেক্সট ষ্টেজ কমপ্লিট হোৱাৰ পিছত কিমান দিনৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট মুকলি কৰিব, তাৰ পিছত আপোনালোকৰ এপইণ্টমেণ্ট কেতিয়া দিব সেই সকলো কথা আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে এই চলিত বৃত্তীয় বৰ্ষতে আপোনালোকৰ গোটেই নিযুক্তি প্ৰক্ৰিয়াটো কমপ্লিট কৰা হ'ব। মানে আপোনালোকৰ মাৰ্চ মাহৰ ভিতৰত গোটেই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। আৰু আপোনালোকে এই ক্লিপটো চাই লওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে এই চলিত বৰ্ষ মানে আপোনালোকৰ মাৰ্চ মাহৰ ভিতৰত গোটেই নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হ'ব। আৰু যোৱাকালি ভিডিঅ'টোত অলৰেডি কৈ দিছো যে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ইণ্টাৰভিউ আৰু স্কিল টেষ্ট কেতিয়া হ'ব। আৰু পুনৰবাৰ আপোনালোকক কৈ দিওঁ যে জানুৱাৰী মাহতে গ্ৰেড 4 ৰ ইণ্টাৰভিউটো পাতিব আৰু গ্ৰেড 3 ৰ যি আপোনালোকৰ স্কিল টেষ্ট বা আপোনালোকৰ কম্পিউটাৰ টেষ্ট আছে আপোনালোকৰ জানুৱাৰীতে অনুষ্ঠিত হ'ব। তেতিয়াহ'লে বন্ধু-বান্ধৱসকল আজিলৈ ভিডিঅ'টো ইমানেই। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।